Hello everyone, বহুত দিনৰ পিছত আকৌ এটি লং ভিডিঅ'লৈ আপোনালোকক ওয়েলকাম। আৰু আজি হৈছে সানডে, শুই উঠিয়ে ভিডিঅ'টো বনাব ষ্টাৰ্ট কৰিছোঁ। মোক দেখিয়ে হয়তো আপোনালোকে গম পাইছে। আৰু এতিয়া আহিছোঁ ফ্ৰেছ হ'বলৈ। আৰু মই চব ইউজ কৰোঁ মই হোমমেড চাবে, যিহেতু ফেচ ৱাছ বৰ্তমানলৈ ইউজ কৰিছিলোঁ, এতিয়া নকৰোঁ যিহেতু মই হোমমেড চাবোন বনাওঁ। এতিয়া মই সেয়ে ইউজ কৰোঁ। আৰু আজি ব্ৰেকফাষ্ট সানডে যিহেতু এতিয়া কিবাটো স্পেচিয়েল লাগিব নহয় জানো। আজি পুৰি আৰু সাবুদানাৰ পায়স বনাইছিলে, তাকেই খালোঁ আজি ব্ৰেকফাষ্টত। মাজে মাজে খাব লাগে আৰু। তাৰপিছত আজি ভাবিলোঁ লাষ্ট যেতিয়া ভিডিঅ' দিছিলোঁ তেতিয়াই মই হেয়াৰ কেয়াৰ কৰা, আৰু আজি হেয়াৰ কেয়াৰ কৰিবৰ বাবে আহি গ'লোঁ জবাৰ পাত ছিঙিবলৈ পিছফাললৈ। আৰু এই ফুল কেইজোপাই দেখি মোৰ ইমান ধুনীয়া লাগিছিল নহয়, সেইবাবে নেদেখাকৈ থাকিব নোৱাৰিলোঁ। আৰু এতিয়া মোৰ ফুলৰ পেষ্ট হৈ গ'ল। আৰু চুলিখিনি চাব পাৰে, মই চুলিখিনি বহুত ফুলি থাকে, লগতে যিখিনি চুলি কথা থাকে ন, বান্ধি থোৱা থাকে, হেয়াৰ মাস্কটো লগোৱা হৈ গ'ল। আৰু ইচ্ছা কৰিলে আপোনালোকে ইয়াৰ সৈতে এল'ভেৰাও এড কৰিব পাৰে আৰু বহুত কিবা কিবি এড কৰিব পাৰে। নেক্সট টাইম মই কৰিলে বাৰু দেখাই দিম। এণ্ড বেনানাও লগাব পাৰে, আপোনাৰ হেয়াৰৰ বাবে বহুত বেছি ভাল হয়। আৰু আজি মই অকল জবা ফুল আৰু জবা ফুলৰ পাত দি দিছোঁ। ৰিজাল্টটো দেখাম বাৰু। মই হেয়াৰ কেয়াৰ, স্কিন কেয়াৰ বহু মাহ যেতিয়া লাষ্ট ব্লগত দেখিছিলে তেতিয়াই কৰোঁ, 2 মাহমান আগতে কৰা হেয়াৰ কেয়াৰ আৰু স্কিন কেয়াৰ। একেবাৰে যত্ন ল'বলৈ টাইম নাপাওঁ, প্লাছ কৰিবলৈ এলাও লাগে। টাইম নোৱাৰোঁ, হেয়াৰ যিমান বিজি থাকিলেও মানে আৰু ইচ্ছা কৰি লগাব, বাট মই ইমান বেছি নোৱাৰোঁ আৰু। তো কি হ'ব বাৰু, মই এতিয়া স্কিন কেয়াৰো দেখাই আছোঁ। ইমান ধুনীয়া বতৰটো আছিল, হঠাৎ বতৰটো বেয়া কৰিলে দেখিছেনে? বৰষুণ আহিব ধৰিছে এটুপকৈ। আৰু এতিয়া মোৰো এতিয়া মোবাইল চাই আছে দেখিছেনে, ইমান কিউট। আৰু মিল্কেৰে মই আৰু কটন পেডেৰে মুখখন ক্লিন কৰি ল'লোঁ ফাৰ্ষ্ট। ভালদৰে গোটেই মুখখন ক্লিন কৰি ল'লোঁ। তাৰপিছতে এই ফেচ পেকটো বনাইছোঁ, হোমমেড ফেচ পেক হয়। নেক্সট কেতিয়াবা মই কি দিছোঁ জনাম বাৰু। আৰু এতিয়া লগাই ল'লোঁ, গলতো লগাই ল'লোঁ। তাৰপিছতে এইবোৰ লগাই উঠি কাম কৰিলোঁ মানে গ্লাছবোৰ মুচিলোঁ, ঘৰৰ যিমান গ্লাছ আছে। তাৰপিছত কিটচেনটো অকণমান চাফা কৰি এতিয়া গা ধুই আহি গ'লোঁ। আৰু আজি লাঞ্চত এয়াতে চিম্পল। মুনুৰ সৈতে অকণমান ধেমালি কৰিলোঁ। ইহঁত 3জনী আছিলে, এজন ঢুকালে আৰু এজনী মেকুৰীয়ে খাই পেলালে গম নোপোৱাকৈ। আৰু এই লগতেই ধেমালি কৰিছোঁ অকণমান। দেখিছেনে ইমান জোৰকৈ দৌৰিছে। আৰু ইভিনিং খালোঁ চুপ উইথ মেক্স চিপছ বহুত দিনৰ পিছত। আৰু ৰাতি ডিনাৰ বনাব আহি গ'লোঁ। আজিৰ ডিনাৰত আছিলে পোলাও আৰু চিকেন। লোকেল চিকেন আছিল, সেইবাবে ইমান ধুনীয়া কালাৰ হৈছে। আমাৰ ঘৰত ইমানকৈ মছলা ইউজ কৰা নহয়, যিখিনি আৰু ঘৰতে গুড়ি কৰি দিব পাৰে তাকে গৰম মছলা আৰু কিবাকিবি দিয়ে। এনেদৰে পেকেট মছলা তেনেদৰে ইউজ নকৰে। আৰু দেখিবলৈ ইমান ধুনীয়া হৈ আছে কালাৰটো। বাই। আৰু ৰাতি মই ব্ৰাছ কৰিবলৈ শুই থাকিলোঁ।
আৰু ৰাতি জবা ফুল দি এনেও পানীৰে ধুই থ'লেও হয় বাট মই অকণমান শ্বেম্পু কৰি দিছিলোঁ আৰু ৰাতি অইলিং কৰিলোঁ আজি ধুনীয়াকৈ অইলিং কৰি নেক্সট দিনাখন মই ধুনীয়াকৈ মূৰটো ধুম শ্বেম্পুৰে আৰু লগতে হেয়াৰ মাস্ক নহ'লে আপুনি কণ্ডিশ্যনাৰ যি ইউজ কৰে তাকে কৰিব পাৰে। বাই বাই। যদি ভিডিঅ' চাই ভাল লাগিছে